হেল্ল' গাইজ, ৱেলকাম টু বেক মাই ইউটিউব চেনেল। আৰু আজি মই অসমবাসীক আমাৰ মাঘ বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে উৰুকাৰো বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ আৰু মৰম পাই আজি মই এই ব্লগটো লৈ আহিছোঁ। আৰু আপোনালোক সকলোৱে যেন বছৰটো সকলোবিলাক ভালে কুশলে যায়, বেমাৰ আজাৰৰ পৰা আপোনালোক আঁতৰত থাকে, সকলোৱে মই ঈশ্বৰৰ আগত মই প্ৰাৰ্থনা জনালোঁ। গতিকে গাইজ, আজি মই আপোনালোকক দেখাবলৈ আহিছোঁ, আজি আমাৰ উৰুকাৰ বজাৰ আছে। মই আজি এয়া দেখিছে আপোনালোকক মই দেখুৱাই আছোঁ। এয়া হৈছে আমাৰ ঘৰত দৈ হয়, আৰু এইবিলাক হৈছে কল। এইবিলাক লৈ আমি আজি দেখুৱাইছে আপোনালোক। এয়া চাওক, এয়া দৈ, ঘৰৰ লোকেল দৈ, গৰু গাখীৰৰ। এয়া হৈছে চেনি চম্পা কল, আৰু এয়া আছে মালভোগ কল। কি সুন্দৰ, আজি বজাৰত লৈ যাম। আৰু গাইজ, সকলোতকৈ এটাই কথা, আমাৰ লোকেল বজাৰ আপোনালোকক অলপ দেখুৱাম। তাত বহুত ঠাইৰ পৰা, বহুত গাঁৱৰ পৰা আমাৰ মাছ আহে। আজি আপোনালোকক দেখুৱাম ৰৌ মাছ, চিতল মাছ, ভোকা মাছ, এইবিলাক বহুত ধৰণৰ মাছ লৈ আহে বহুত দূৰ দূৰণিৰ পৰা। হাজো, কলিতাকুছি, তাৰপাছত শুৱালকুছি, এইবিলাকৰ পৰা ডিমু, ভৰমপুৰ, ৰঙিয়াৰ পৰা মাছটো আহে আমাৰ লোকেল বজাৰখনলৈ। আৰু বজাৰখনৰ নাম হৈছে চেঁচা। এইখন আপোনালোকক মই দেখুৱাম আজি কেনেকুৱা ধৰণৰ আজি মাছৰ উৰুকাৰ ধামাল আজি দেখুৱাই আছোঁ আপোনালোক। তেন্তে ব'লক আজি বজাৰলৈ যাওঁ। আৰু গাইজ, আপোনালোকৰ উৰুকাৰ কেনেকুৱা আয়োজন কৰিছে মোক কমেণ্টত জনাব। কোনে ক'ত বজাৰ কৰিব যাব আজি মোক কমেণ্টত জনাব। গতিকে সকলোৱে এনজয় কৰক। আৰু আপোনালোকক মই দেখুৱাইছোঁ এইবিলাক আমাৰ নিয়াৰ কাৰণে মই যোগাৰ কৰি আছোঁ। গতিকে ব'লক আজি আপোনালোক লৈ গৈ আছোঁ চেঁচাৰ বজাৰ, আমাৰ লোকেল বজাৰলৈ। তো ব'লক একেলগে চাওঁ। তো গাইজ, দেখিছে আজি আমি ৰিক্সাত আহি আছোঁ, আৰু আমাৰ দাদাও আছে, আৰু আমাৰ ওচৰৰে ই ৰিক্সাৰ দাদা এজন আহিছে। এয়া বজাৰত আমি আহি আছোঁ, এয়া দেখিছে ই ৰিক্সাত আহি আছোঁ। আৰু আজি দেখিছে কিমান কুঁৱলী পৰিছে, দেখাই নাপায়। এয়া আপোনালোক মই দেখুৱাই আছোঁ, আমি বজাৰ পৰা আমি এতিয়া কিমান কুঁৱলী, একদম ঘন কুঁৱলী। আজিহে উৰুকা বা বিহু লাগিছে। আপোনালোকক কেনেকুৱা লাগিছে মতামত দাঙি ধৰিব আৰু কমেণ্টত জনাব। এয়া দেখিছে কুঁৱলী, ৰাস্তা দেখাই নাপায়, এতিয়া ইমান কুঁৱলী, একদম ঘন কুঁৱলী এইবিলাক দেখিছে।